যে আমি গৈ আছোঁ গ্ৰন্থমেলা আৰু এইফালে পুৰা বাঁহৰ গেট আৰু এইফালে সিফালে লাইট চাইট লগাই থৈ দিছে পুৰা। হেল্ল' নমস্কাৰ এণ্ড গুড আফটাৰনুন। চ' আজি আমি গৈ আছোঁ নাৰায়ণপুৰত অসম সাহিত্য সভা আছে। চ' তাতে গৈ আছোঁ, মোৰ লগত আছে আৰু আমি দুজনে গৈ আছোঁ নাৰায়ণপুৰ। চ' বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক যাওঁগে। আমি আহি পালোঁ নাৰায়ণপুৰত আৰু ইপিনে দেখিছে বাইক পাৰ্কিং কৰে। চ' গাড়ী চাড়ী পাৰ্কিং কৰে আৰু সেইফালে আছে গেট। এতিয়া চ' এণ্ট্ৰি গেটত সোমাম। তো এতিয়া বলক গৈ থাকোঁ লাহেকৈ। আৰু এতিয়া আমি এণ্ট্ৰি গেটত পাই গ'লোঁ আৰু এণ্ট্ৰি কৰিব লাগে। চ' এইপিনে পুলিচ দেখিবলৈ পাই আছে এয়া। চ' এতিয়া এণ্ট্ৰি কৰিম আৰু সোনকালে এণ্ট্ৰি কৰি সোমাই যাওঁ ভিতৰত। কি আছে নাই আপোনালোকক A to Z দেখাই আছোঁ। চ' ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। পুৰা বাঁহৰ গেট বনাই থৈ দিছে, পুৰা বাঁহৰ গেট আৰু এইফালে সিফালে লাইট চাইট লগাই থৈ দিছে পুৰা। ৰাতি আহিলে ভাল লাগিলে হয় ন, গোটেই বহুত দূৰলৈকে আহিছে ন। বম মানুহ দেই, বম মানুহ। ৰাতিটো আৰু মজা লাগিলে হয়। দেখিবলৈ পাইছে এইফালে আমি আহিছোঁ মিনা বজাৰত সোমাম। আমাৰ লগত আছে বসন্ত ভাই। কি খবৰ? ভালেই, ঠিক আছে। আৰু এইপিনে আছে চব আৰু মিনা বজাৰ এইটো। চ' বলক দেখাই আছোঁ আপোনাক মিনা বজাৰত কি পোৱা যায়, কি নাই। আমাৰ তালু ভাই মাৰি আছে দে পেলা একেলগত। কি হ'ল নাজানো। 24 তাত নাম্বাৰ মিলিব লাগিব। যে আমি গৈ আছোঁ গ্ৰন্থমেলা আৰু এইফালে পাই আছোঁ। চ' গ্ৰন্থমেলাত এইবিলাক কুস্তি কিতাপৰ মানে বিভিন্ন ধৰণৰ কিতাপ পোৱা যায়। চ' এইফালে দেখিবলৈ পাই আছে। চ' গ্ৰন্থমেলাৰ ভিতৰত বিভিন্ন ধৰণৰ কিতাপ পোৱা গৈছে। হা চ' ইপিনে কিতাপ বাচি কিনে তো ইপিনে লোৱা হয়। চ' এইফালে আপোনাক কি ধৰণৰ লাগে, বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় ইয়াত। নেপালীসকলৰ যিখিনি ট্ৰেডিশ্যনেল মানে ব্যৱহাৰ কৰা কাপোৰ কানিটো বিভিন্ন ধৰণৰ মানে আছিলে তাতে, সেইটো চ' নেপালী ব্যৱহাৰ কৰে আৰু আপোনালোকক দেখাইছোঁ। আৰু বিভিন্ন ধৰণৰ বহুত আছে চাবলগীয়া। চ' ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। গোৰ্খা লোক সাংস্কৃতিক প্ৰদৰ্শনী। ইয়াত নেপালীসকলৰ মানে পুৰণি বস্তুবিলাক দেখাব, যিবিলাক ব্যৱহাৰ কৰি অহা হয় মানুহৰ জীৱনত। সেই বস্তু দেখুওৱা হৈছে। গোৰ্খাসকলৰ ধান খেৰ তৈয়াৰ কৰা ধাৰী শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ যিবিলাক নেপালী সাংস্কৃতিক। কোনফালে আছো পুৰা ভাৰী আছে। আজি নেপালীসকলে এইবিলাক কি মানে পূজা পাঠ হ'লে কিবা দিয়ে ন। এইটো মেইন, এইটো খাইছোঁ, ভাল লাগে খাই। চুৰি ৰুটি বুলি কয়। আৰু এইপিনে কাঁহী চাহী আছে। এইবোৰ চিল হা এইবোৰ কি হয়? হা এইবোৰ কি হয়? এইবিলাক চব নেপালী মানুহ ব্যৱহাৰ কৰা হয়। নেপালী বুলিয়ে নহয়, এইটো চব মানুহে ইউজ কৰে ন। এইবোৰ
लास्ट टाइम ये रहेगा जी এইবিলাক ট্ৰেডিশ্যনেল ড্ৰেছ যিবিলাক নাচিবৰ কাৰণে মানে এটা নেপালী মানুহৰ যিবোৰ ধৰ লাগে মানে সাজ পোছাকত ব্যৱহাৰ কৰে সেইবোৰ দা গোৰ্খাসকলে এইটো মেইন কি কৈছিল দা নেপালী Okay guys, এতিয়া টাইম হৈছে ঘৰ যাবলৈ আৰু বহুত আন্ধাৰ হৈছে আৰু দুজনে আছো ন বহুত দীঘল ৰাস্তা চ' যাব লাগে আৰু লগৰ কেইটামান ৰাস্তাত আছে এতিয়া যাম আৰু ভাই কেনেকুৱা লাগিলা হে ভৰি চৰি বিষাইছে নাই গাইছ যাওঁগে আৰু ঘৰ বাই বাই মন্দিৰ এটা ভগৱানৰে প্ৰতিৰূপ গতিকে মন্দিৰ এটা নিৰ্মাণ কৰোঁতে